ইহঁত হৈছে ৰমেশ আৰু নিতুল। ইহঁত দুয়োজন বহুত ভাল বন্ধু আছিল। ইহঁত দুয়োজনৰে কথা ক'বলৈ হ'লে ৰমেশ আছিল বহুত ধাৰ্মিক আৰু আনপিনে নিতুল আছিল বহুত পৰিশ্ৰমী। এদিনাখনৰ কথা, দুয়োজনে লগ হৈ মাটি এডোখৰ কিনাৰ কথা ভাবিলে আৰু তাত দুয়ো খেতি কৰি নিজৰ এটা ঘৰ বনাবলৈ সিদ্ধান্ত কৰিলে। ৰমেশ, আমি এডোখৰ মাটি কিনো ব'ল, তাত লগ হৈ খেতি কৰিব পাৰিম আৰু ধান বিক্ৰী কৰি পোৱা পইচাৰে আমি নিজৰ এটা ঘৰ বনাব পাৰিম। কি ক তই? নিতুল, তই ঠিকে কৈছ। মই তেনেকুৱা কিবা এটাই ভাবিছিলোঁ। তেতিয়া বল বিমলকাই তাৰ মাটি এবিঘা বিক্ৰী কৰিব বুলি শুনিছোঁ। দামে মাটিয়ে মিলিলে মাটি বিঘা কিনিব পাৰি। তই কি ক? তেতিয়াহ'লে বল বিমলকাকে এবাৰ সুধি চাওঁগৈ। মাটিডোখৰ আমি বহুত কমতে পালোঁ ন? বিমলকাই ইমান কমতে দিব যে মই ভবাই নাছিলোঁ। এতিয়া বল মাটিডোখৰ হৈ গ'ল, খেতিত কামত লাগি যাওঁ। কি ক? ঠিকে কৈছ। এনেদৰে সিহঁতে মাটিডোখৰ কিনি খেতি কৰিবলৈ ল'লে। নিতুল খেতি কৰাত বৰ কষ্ট কৰিছিল। আনপিনে ৰমেশে একো কাম নকৰি খেতি ভাল হ'বৰ কাৰণে অকল মন্দিৰতে প্ৰাৰ্থনা কৰি আছিল। হে ভগৱান, মোৰ খেতিডৰা ভাল কৰি দিয়া। এনেদৰে ভাল কৰি দিয়া যাতে ধান পকিলে ধান বিক্ৰী কৰি মই এটা নতুন ঘৰ বনাব পাৰোঁ। নতুন ঘৰ বনালে মই তোমাক ওপৰত থৈ দিম, এতিয়া তলতহে থৈছোঁ। হে ভগৱান, ভাল কৰি দিবা দেই, ভাল কৰি দিবা। ভাল কৰি দিলে মই তোমাক সহায় আগবঢ়াম। এনেকৈ সময়বোৰ গুচি গ'ল। এটা সময়ত খেতিৰ ধান পকিলে। সেইবোৰ দুয়োজনে বজাৰত বিক্ৰী কৰিবলৈ লৈ গ'ল। তাহাঁতি ধানবোৰ বিক্ৰী কৰি বহুত টকা পালে। এই টকাৰ বেছিভাগ মই পাম, কাৰণ মই খেতি কৰাত বেছি কষ্ট কৰিছোঁ। তোমাতকৈ মইহে বেছি পাব লাগে, কাৰণ মই খেতি ভাল হ'বৰ কাৰণে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ। সেইকাৰণে খেতিও ধুনীয়া হৈছে। ভগৱানৰ কৃপাৰ অবিহনে একো সম্ভৱ নহয়, বুজিছ? নহয়, মই বেছি কষ্ট কৰিছোঁ যেতিয়া ময়ে পাম। কিয় হ'ব? মইহে খেতি ভাল হ'বলৈ প্ৰাৰ্থনা কৰিছোঁ, সেয়ে খেতি ভাল হৈছে, গতিকে ময়েই পাম। এনেদৰেই দুয়োৰে মাজত কাজিয়াৰ সৃষ্টি হ'ল আৰু দুয়ো শেষত সিদ্ধান্ত কৰিলে যে তেওঁলোক গাঁওবুঢ়াৰ ওচৰলৈ যাব। কোনে বেছিকৈ টকা পাব গাঁওবুঢ়া ককাইদেৱে ঠিক কৰি দিব। বল এতিয়া গাঁওবুঢ়াৰ ওচৰলৈ। ককাইদেউ, খেতিডোখৰত মই বেছি কষ্ট কৰিছিলোঁ আৰু সেই হিচাপত ধানো ভাল হৈছে। ধানখিনি বিক্ৰী কৰি আমি ভাল ধনো পালোঁ। যিহেতু খেতিখিনি কৰাত মই বেছিকৈ কষ্ট কৰিছোঁ, গতিকে ধন মই বেছিকৈ পাব লাগে। নহয় ককাইদেউ, খেতিডোখৰ ভাল হ'বৰ কাৰণে মই ভগৱানক বহুত প্ৰাৰ্থনা কৰিছিলোঁ। সেয়ে ভগৱানে খেতিডোখৰ ভাল কৰি দিলে আৰু ধানো ভাল হ'ল। ধানখিনি বিক্ৰী কৰি বহুত টকাও পালোঁ। যিহেতু মই ভগৱানক প্ৰাৰ্থনা কৰি খেতিডোখৰ ভগৱানে ভাল কৰি দিলে, সেয়ে ধন ময়ে বেছিকৈ পাব লাগে। দুয়োজনে দুয়োজনৰ মতবোৰ দিলে। গাঁওবুঢ়ায়েও দুয়োজনৰ কথা শুনিলে আৰু দুয়োজনক দুটা পাচিত চাউল দিলে। যি দুটা পাচিত চাউল আৰু শিল মিক্স কৰা আছিল আৰু গাঁওবুঢ়াই দুয়োজনকে ক'লে, এই দুয়োটা পাচি তহঁত দুয়োটাকে দিলোঁ। ইয়াত চাউল আৰু শিল মিক্স হৈ আছে। কাইলৈ ৰাতিপুৱা চাউল আৰু শিল বাছি লৈ আনিবি আৰু তেতিয়াই মই সিদ্ধান্ত কৰিম কোনে ধন বেছি পাব। দুয়োজনে চাউল লৈ ঘৰলৈ গুচি গ'ল। নিতুলে ৰাতি জাগি শিল যিমান পাৰে বাচিলে আৰু আনপিনে ৰমেশে চাউলৰ পাচিটোলৈ মন্দিৰলৈ গ'ল আৰু প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। হে ভগৱান, মোৰ চাউলখিনি চাফা কৰি দিয়া। চাউলৰ পৰা যাতে শিলখিনি নোহোৱা একেবাৰে চাফা কৰি দিয়া। পিছদিনাখন ৰাতিপুৱা দুয়োজনে গাঁওবুঢ়াৰ ওচৰলৈ আহিল। গাঁওবুঢ়াই নিতুলৰ চাউল আৰু শিল বেলেগ বেলেগকৈ অনা দেখি বহুত আনন্দিত হ'ল। তাৰপিছত গাঁওবুঢ়াই ৰমেশক সুধিলে, ৰমেশ, চাওঁ তুমি কিমান শিল বাচিলা? মোৰ ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে, চাউল চাফাই হৈছে। ৰমেশ, ভগৱানেও কষ্ট কৰা মানুহকহে সহায় কৰে। যেতিয়া তুমি কষ্ট কৰা। ককাইদেউ, মোৰ ভুল হৈছিল। আজিৰ পৰা মই আৰু কষ্ট কৰিম। বন্ধু, মোক ক্ষমা কৰি দিয়া। আজিৰ পৰা দুয়ো লগ হৈ খেতি কৰিম। এনেদৰে ৰমেশে গাঁওবুঢ়াক কষ্ট কৰিম বুলি আশ্বাস দিলে আৰু তেওঁৰ বন্ধুক ক্ষমা বিচাৰিলে
আৰু দুয়ো লগ হৈ কষ্ট কৰি খেতি কৰিম বুলি আশ্বাস দিলে।